নমস্কাৰ, আপোনালোকৰ মাজলৈ এটা বহুতেই ভাল খবৰ দিব ওলাইছোঁ। ভাল খবৰটো দিয়াৰ আগতে যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'ব। তেতিয়া যিকোনো খা খবৰ প্ৰথমে আপোনালোকে লাভ কৰিব পাৰিব। তেন্তে ব'লক ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত জনাইছে যে 12,000 টকা লাভ কৰিবলৈ এতিয়াই কৰক আবেদন। আপোনালোকক 12,000 টকাকৈ প্ৰদান কৰিব আৰু আপোনালোকক আবেদন কৰিব দিছে। ইয়াত উল্লেখ কৰিছে যে অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। যিসকল বৰ্তমান ক্লাছ 8ত পঢ়ি আছে, আপোনালোকলৈ বহুতেই গুৰুত্বপূৰ্ণ খবৰ আহিছে। অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব 12,000 টকাকৈ। যিসকল বৰ্তমান ক্লাছ 8ত পঢ়ি আছে, 12,000 টকাকৈ প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ জলপানিৰ ব্যৱস্থা। আপোনালোকক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জলপানিৰ ব্যৱস্থা কৰিছে। 2022 বৰ্ষৰ বাবে এতিয়াই কৰক আবেদন। আপোনালোকে আবেদন কৰিব লাগিব। 4 বছৰলৈ 12,000 টকাকৈ লাভ কৰিব উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে। 4 বছৰলৈ দিয়া হ'ব। আবেদনৰ অন্তিম তাৰিখ হৈছে 27 নৱেম্বৰ। 27 নৱেম্বৰ তাৰিখত কৰিব লাগিব। যিসকলে এতিয়ালৈকে আবেদন কৰা নাই, আপোনালোকে আবেদনটো কৰি ল'ব। ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ।